হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি ৰাতিপুৱাই গৈ আছোঁ পথাৰৰ কাচিজানৰ বলদেৱ মন্দিৰত। ইয়াত প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে পূজা পতা হয়। আমি প্ৰথমবাৰ আহিলোঁ মা, খুৰী, খুৰা, সৰু ভাইটিৰ লগত। আমি আহি পাই গ'লোহি। এয়া চাওক, ৰাস্তাৰ কাষে কাষে কিবা কিবি বিক্ৰী কৰি আছে। এই মন্দিৰটো ৰিজাৰ্ভৰ মাজত আছে। এয়া আমি মন্দিৰ আহি পালোঁ। ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আজিৰ দিনটোত। তাতে খুৰীহঁতৰ মাহীহঁতকো লগ পালোঁ। এতিয়া আমি চাকি জ্বলাবলৈ গৈছোঁ। চাকি জ্বলাই এতিয়া মন্দিৰৰ ওপৰলৈ যাওঁ বুলি উঠি গৈছোঁ। ওপৰতো ধূপ জ্বলালোঁ বাৰু। এতিয়া আমি তললৈ নামি আহিছোঁ। এয়া চাওক, চাৰিওফালে কিবা কিবি বিক্ৰী কৰি আছে। ইয়াত ইমান ডাঙৰ মেলা বহে, চাই শেষেই কৰিব নোৱাৰি। এয়া চাওক, ইমান মানুহ আহিয়ে আছে। আমি গুচি আহিলোঁ। গোটেই ৰাস্তাটো যান বাহনৰ ভিৰ, সকলোৱে দেখাব নোৱাৰিলোঁ বাৰু। আৰু আজি মিনি ভ্লগটো ইমানেই। আকৌ নেক্সট মিনি ভ্লগত লগ পাম। বাই।